Hi friends, welcome back to my YouTube channel. আজি আপোনালোকলৈ মই লৈ আহিছোঁ খুব সুন্দৰ আৰু টেষ্টি এটা ৰেচিপি। আজি আপোনালোকক মই বনাই দেখাবলৈ লৈছোঁ পটেটো ললিপপ। পটেটো ললিপপনো কেনেধৰণে বনাই মই আজি এই ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাবলৈ লৈছোঁ। এই ৰেচিপিটো আপোনালোকে চাহৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। খাবলৈ খুবেই টেষ্টি হয়। তাৰ কাৰণে মই প্ৰথমতে আলু এইখিনি সিজাই বইল কৰি লৈছিলোঁ। তাৰপিছত মই এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ। এইখিনি ব্ৰেড ক্ৰাম্বছ মই লৈ লৈছোঁ, আপোনালোকে দেখিছে। এতিয়া আপোনালোকে চাব মই কেনেধৰণে পটেটো ললিপপ প্ৰস্তুত কৰোঁ। প্ৰথমতে আলুখিনি আৰু মই আলুখিনিৰ ওপৰত পিঁয়াজখিনি দি লৈছোঁ। মই আলুখিনি সিজাই পিটিকি লৈছোঁ সেইখিনি। তাৰপিছত ইয়াত মই অলপমান ব্ৰেড ক্ৰাম্বছ দিম, বেছি দিব নালাগে। অলপমান ব্ৰেড ক্ৰাম্বছ দি লৈছোঁ, আপোনালোকে দেখিছে। তাৰপাছত ইয়াত মই দিছোঁ এচামুচ নিমখ আৰু এচামুচ হালধি, আৰু মই দিব লাগিব আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি দিয়াৰ পাছত ভালধৰণে সংমিশ্ৰণ কৰিব লাগিব। আৰু মই দি দিছোঁ এচামুচ গৰম মছলা। মই যিধৰণে দেখাইছোঁ সেইধৰণে আপোনালোকে সংমিশ্ৰণ কৰিব। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব। আপোনালোকে দেখিছে মই যিধৰণে দেখাইছোঁ সেইধৰণে আপোনালোকে সংমিশ্ৰণ কৰি ল'ব। প্ৰথমতে এই ৰেচিপিটো সকলোৱে খাই ভাল পায়, মই খাই খুবেই বেছিকৈ ভাল পাওঁ। সেইকাৰণে এই ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে এনেধৰণে আপোনালোকে পটেটো ললিপপ প্ৰস্তুত কৰি খুৱাই খুবেই ভাল পাব খাই। আপোনালোকে দেখিছে মোৰ সংমিশ্ৰণ কৰি প্ৰায় হ'ব হৈছে। এনেধৰণে আপোনালোকে যিমান ভাল ধৰণে সংমিশ্ৰণ কৰে খাবলৈ সিমানেই বেছি ভাল হয়। সেইকাৰণে যিমান ভালকৈ পাৰে সিমান ভাল ধৰণে সংমিশ্ৰণ কৰি ল'ব। এয়া মোৰ সংমিশ্ৰণ হৈ গ'ল। এতিয়া মই এয়া লৈছোঁ ময়দা। ময়দাখিনিত মই অলপমান তেল দিম, মই ৰিফাইন তেল দি লৈছোঁ। ইয়াৰ পাছত এইখিনি সংমিশ্ৰণ কৰিব লাগিব। মই যিধৰণে দেখাইছোঁ সেইধৰণে আপোনালোকে ময়দাখিনি সংমিশ্ৰণ কৰিব। এতিয়া মই ইয়াত দিছোঁ অলপমান পানী। মই অলপ ঠাণ্ডা পানী দি ভাল ধৰণে ময়দাখিনি সংমিশ্ৰণ কৰি লৈছোঁ। অলপ পাতলাকৈ সংমিশ্ৰণ কৰি ময়দাখিনি। আপোনালোকে দেখিছে মোৰ ময়দাখিনি সংমিশ্ৰণ কৰি হৈ গৈছে। এতিয়া মই প্ৰথমতে বলটো বনাই ল'ব লাগিব। আপোনালোকে দেখিছে মই অলপ ৰিফাইন তেল হাতত ঘঁহি লৈছোঁ। এতিয়া প্ৰথমতে মই বলখিনি বনাই ল'ম। এনেধৰণে আপোনালোকে বনাব। মই আপোনালোকক কেইটামান বনাই দেখাই দিব লৈছোঁ। এয়া চাওক মোৰ এটা হৈ গৈছে। মই আৰু এটা আপোনালোকক বনাই দেখাইছোঁ। এনেধৰণে আপোনালোকে প্ৰথমতে বলখিনি ৰেডি কৰি ল'ব। তাৰপিছত বেছি সময় নালাগে, খুব সহজতে আৰু খুব কম বস্তুৰে আপোনালোকে এই ৰেচিপিটো প্ৰস্তুত কৰিব পাৰে। খুব টেষ্টি হয় খাবলৈ। এয়া মোৰ আৰু এটা হৈ গৈছে। এয়া চাওক মোৰ 6টা বল মই প্ৰস্তুত কৰি লৈছোঁ। এতিয়া আপোনালোকে চাব মই প্ৰথমতে এইখিনি দিব লাগিব। যিখিনি ময়দা লৈছোঁ সেই ময়দাখিনিত সংমিশ্ৰণ কৰি ল'ব লাগিব। এনেধৰণে মই যিধৰণে দেখাইছোঁ সেইধৰণে আপোনালোকে ময়দাখিনি তাত সানি দিব। ইয়াত দেখিছে ময়দাখিনি মই সম্পূৰ্ণৰূপে সানি দিছোঁ। তাৰপিছত মই এতিয়া ব্ৰেড ক্ৰাম্বছত দি দিব লাগিব। ব্ৰেড ক্ৰাম্বছখিনি মই যিধৰণে দেখাইছোঁ সেইধৰণে আপোনালোকে ব্ৰেড ক্ৰাম্বছখিনি সানি দিব। আপোনালোকে দেখিছে মই ব্ৰেড ক্ৰাম্বছখিনি সানি দিছোঁ। ইয়াত দেখিছে এতিয়া শুকান হৈ গৈছে বলটো। এয়া ব্ৰেড ক্ৰাম্বছ সানি দিছোঁ। এতিয়া মই আপোনালোকক আৰু এটা মই দেখাব বিচাৰিছোঁ যাতে আপোনালোকৰ বনোৱাত কোনো ধৰণৰ অসুবিধা নহয়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, মাজত কোনো ধৰণৰ স্কিপ নকৰিব, তেতিয়া আপোনালোকৰ বনোৱাত অসুবিধা নহয়। স্কিপ কৰিলে আপোনালোকৰ বনোৱাত অসুবিধা হ'ব। এতিয়া দেখিছে মই ইটো লৈছোঁ, ইটো বলতো মই ব্ৰেড ক্ৰাম্বছখিনি সানি দিছোঁ। এনেধৰণে আপোনালোকে ব্ৰেড ক্ৰাম্বছখিনি ভাল ধৰণে লগাই দিব। এতিয়া মোৰ এইখিনি গোটেইখিনি ৰেডি হৈ গৈছে। দেখিছে সকলোতে মই ব্ৰেড ক্ৰাম্বছ দি লৈছোঁ। এতিয়া বলক মই বনাবলৈ আৰম্ভ কৰোঁ। তাৰ কাৰণে মই ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন লাহে লাহে গৰম হৈ আহিছে। গৰম হোৱাৰ লগে লগে মই ইয়াত দিছোঁ ৰিফাইন তেল। ৰিফাইন তেলটো অলপ সৰহকৈ দিব লাগে। যেতিয়া তেলটো সৰহ হয় তেতিয়া তাত ভাল ধৰণে ভাজিব পাৰি। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত বলখিনি দি দিছোঁ। একেলগে মই 6টা বল দি দিম। আপোনালোকে বেলেগ বেলেগকৈও ভাজিব পাৰে। মই মোৰ কেৰাহীখনত যিহেতুকে 6টা ধৰে একেলগে, এনে মই 6টা বলেই একেলগে কেৰাহীখনত দি দিছোঁ। দিয়াৰ পাছত অলপ সময়
এনেধৰণে ৰাখিব লাগিব তাৰপিছত আপোনালোকে লৰাব পাৰিব আপোনালোকে দেখিছে মই অলপ অলপকৈ লৰাই দিছোঁ যিহেতুকে তেলত অলপ টান হৈ আহিছেই আপোনালোকে দেখিছে মই এতিয়া বলখিনি তেলত লুটিয়াই দিছোঁ এনেকৈ আপোনালোকে লাহে লাহে লুটিয়াব যাতে বলটো ভাঙি নাযায় দেখিছে মোৰ প্ৰায় হৈ হৈছে বেছি সময় নালাগে খুব সহজতে হৈ যায় কম সময়তে আপোনালোকে এই ৰেচিপিটো প্ৰস্তুত কৰিব পাৰে এতিয়া মই সেইফালে ভাল ধৰণে সিজিবৰ কাৰণে লৰাই দিছোঁ দুফালে যাতে ভালদৰে সিজি যায় এতিয়া মোৰ এইখিনি সিজিছেই আৰু মই এইখিনি কাঢ়িব পৰা হৈ গৈছে দেখিছে কিমান ধুনীয়াকৈ পটেটো ললিপপ প্ৰস্তুত হৈ গৈছে এতিয়া মই এইখিনি প্ৰথমতে এটা যতনত ৰাখি লওঁ এনেধৰণে কাঢ়িব যাতে তেলটো কেৰাহীতে ৰৈ যায় মই যিধৰণে দেখাইছোঁ ছাইডত ৰাখি কাঢ়িব তেতিয়া আপোনাৰ তেলখিনি লোকচান নহয় নহ'লে আপোনাৰ তেলখিনি বহুত লোকচান হৈ যায় এনেধৰণে আপোনালোকে ঘৰতে পটেটো ললিপপ প্ৰস্তুত কৰিব পাৰিব বা আপোনাৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে আপোনালোকে সৰু ল'ৰা ছোৱালী টিফিনতো আপোনালোকে দিব পাৰিব চব কিমান ধুনীয়া আৰু টেষ্টি পটেটো ললিপপ প্ৰস্তুত হৈ গৈছে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেল লাইক কৰিব কমেণ্ট কৰিব সকলোলৈ শ্বেয়াৰ কৰি দিব থেংক ইউ